আপোনালোকে জানে যে যোৰহাটত আমি যোৰহাট জেলখনৰ যেটো ঐতিহ্য বা ইতিহাস তাক সামৰি আমি ইয়াত এখন ফ্ৰীডম মুভমেণ্ট পাৰ্ক এখন নিৰ্মাণ কৰাৰ কামত লাগি আছিলোঁ। লাহে লাহে কামটো আগবাঢ়ি গৈছে আৰু মই ভাবোঁ যে অহা বছৰ ফেব্ৰুৱাৰী মাহত আমি ইয়াক উদ্বোধন কৰিব পৰা পৰিৱেশ এটালৈকে আহিব। আৰু হিৰুদাৰ যিখন তেখেতৰ ঘৰটো যথেষ্ট এতিয়া উৱলি গৈছে। এই ঘৰটোৰ যিটো আকৃতি আৰু অলপমান ট্ৰেডিশ্যনেল ৰূপ দি আমি এটা ঘৰ তাতে বনাই তেখেতৰ এটা স্মৃতি সংৰক্ষণৰ তেখেতৰ বিভিন্ন ৰচনাৱলী বা তেখেতৰ ফটোগ্ৰাফ সেইটো এটা এক প্ৰকাৰ হীৰেণ ভট্টাচাৰ্যৰ জীৱনৰ এটা সংগ্ৰহালয়লৈ ৰূপান্তৰ হ'ব আৰু এইটো স্কিমতে আমি সেই কামটো কৰি আছোঁ। আপোনালোকে জানে যে যোৰহাটত আমি যোৰহাট জেলখনৰ যেটো ঐতিহ্য বা ইতিহাস তাক সামৰি আমি ইয়াত এখন ফ্ৰীডম মুভমেণ্ট পাৰ্ক এখন নিৰ্মাণ কৰাৰ কামত লাগি আছিলোঁ। লাহে লাহে কামটো আগবাঢ়ি গৈছে আৰু মই ভাবোঁ যে অহা বছৰ ফেব্ৰুৱাৰী মাহত আমি ইয়াক উদ্বোধন কৰিব পৰা পৰিৱেশ এটালৈকে আহিব। আৰু হিৰুদাৰ যিখন তেখেতৰ ঘৰটো যথেষ্ট এতিয়া উৱলি গৈছে। এই ঘৰটোৰ যিটো আকৃতি আৰু অলপমান ট্ৰেডিশ্যনেল ৰূপ দি আমি এটা ঘৰ তাতে বনাই তেখেতৰ এটা স্মৃতি সংৰক্ষণৰ তেখেতৰ বিভিন্ন ৰচনাৱলী বা তেখেতৰ ফটোগ্ৰাফ সেইটো এটা এক প্ৰকাৰ হীৰেণ ভট্টাচাৰ্যৰ জীৱনৰ এটা সংগ্ৰহালয়লৈ ৰূপান্তৰ হ'ব আৰু এইটো স্কিমতে আমি সেই কামটো কৰি আছোঁ।